আজি আমাৰ তামোলপুৰ ডিগ্ৰী কলেজত যি বৰদৈচিলা মহোৎসৱৰ সংগতি ৰাখি আমি কেয়াৰ কাউন্সিলিং বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম লোৱা হৈছে। এইটো আমি লক্ষ্য কৰিছোঁ যে ষ্টুডেণ্টৰ কাৰণে যে ষ্টুডেণ্টে জেনেৰেল নলেজখিনি জেনেৰেল যি চাৰ্টিফিকেট এইটো চাৰ্টিফিকেটৰ লগত আমি স্কিল চাৰ্টিফিকেট আমি অৰ্জন কৰাৰ কাৰণে এটা সুবিধা বনাই দিয়াৰ কাৰণে আমি এইটো প্ৰগ্ৰাম লৈছোঁ। আজিকালি অকল গ্ৰেজুৱেট কৰিলে গ্ৰেজুৱেট চাৰ্টিফিকেটক হেল্প কৰাৰ কাৰণে আমাক কিছুমান স্কিল চাৰ্টিফিকেটৰ প্ৰয়োজন হয়, তেতিয়াহে নিজে সংস্থাপন পোৱাৰ এটা যোগ্য হয়। ইয়াৰ কাৰণে আমি এইটো অনুভৱ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমৰ পৰাই এতিয়া নতুনকৈ এডমিশ্যন হ'ব, গতিকে প্ৰথমৰ পৰাই আমি যাতে তেখেতসকলক বা ছাত্ৰ ছাত্ৰীসকলক অলপমান ইয়াৰ প্ৰতি মানে কেৰিয়াৰ কাউন্সিলিঙৰ প্ৰতি অলপমান এৱাৰনেছটো আনাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি বিভিন্ন সংস্থাৰ লগত আমি জড়িত কৰি থাকোঁ, গতিকে তেখেতসকলে আমাৰ ইয়াতে যি কেৰিয়াৰ কাউন্সিলিং বা এনেকুৱা মানে স্কিল ডেভেলপমেণ্ট এইবিলাক কাম আমাৰ কলেজৰ জৰিয়তে কৰি থাকে। গতিকে মই ভাবোঁ আমাৰ ষ্টুডেণ্টবিলাকে যোনে আমাৰ কলেজত এডমিশ্যন ল'ব, আমি বহুত আশাবাদী আমাৰ কলেজত বহুত ষ্টুডেণ্টে এডমিশ্যন ল'ব, কাৰণ আমি ষ্টুডেণ্টৰ সুবিধাৰ কাৰণে আমি যিখিনি প্ৰয়োজন এইখিনি প্ৰয়োজন আমি ইতিমধ্যে প্ৰিপেয়াৰ কৰিছোঁ। আমাৰ ইয়াতে যিখিনি প্ৰভিঞ্চিয়েলাইজ কলেজত যিখিনি সুবিধা আছে এইখিনি সুবিধা আমি ইয়াতে দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যে সকলো যিখিনি ষ্টুডেণ্টে আমাৰ কলেজক চইচ কৰিব বা আমাৰ কলেজত এডমিশ্যন ল'ব, ষ্টুডেণ্টবিলাকে কোনো অসুবিধাৰ সন্মুখীন নহ'ব, মই এইখিনি ক'ম। আৰু আমাৰ যি বৰদৈচিলা যি উৎসৱ, এই উৎসৱটো আমি যোৱা বছৰৰ পৰা পাতিছোঁ। আৰু এইটো মূল উদ্দেশ্যটো হ'ল আমাৰ যি মানে ট্ৰেডিশ্যনেল যি ফেষ্টিভেল বা ডেন্স বা ছং এইবিলাকৰ আমাৰ ষ্টুডেণ্টৰ মাজত যি প্ৰতিভা আছে এইটো বিকাশ কৰাৰ কাৰণে আমি এইটো চেষ্টা কৰিছোঁ। কাৰণ বিহু বুলি ক'লে আমি বিহু এনেই নাচে বা এনেই কিবাত যায়, কিন্তু বিহুৰ কি বস্তু এইটোতে এজন ব্যক্তিৰ কাৰণে এটা স্কিল হ'ব পাৰে, ডেন্সটো এটা স্কিল হ'ব পাৰে বা ছংটো এটা স্কিল হ'ব পাৰে। এইখিনিও ইয়াতে এটা মেছেজটো ষ্টুডেণ্টবিলাকে জানিব আৰু এৱাৰনেছ পাব। মই ভাবিছোঁ এতিয়া নতুন যিমান HS পাছ কৰিছে, HS পাছ কৰা ষ্টুডেণ্টবিলাকক আমি ৱেলকাম জনাইছোঁ আমাৰ কলেজত লগি, যাতে তেখেতসকলে আমাৰ কলেজত নামভৰ্তি কৰে আৰু আমাৰ যিখিনি সুবিধাটো গ্ৰহণ কৰে, ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ।